একদম খাটাং কওঁ যে কাৰ্বি আংলং এখন 6 শিডিউল এলেকা 6 শিডিউল এলেকাৰ ভিতৰত জনজাতি ভূমিপুত্ৰসকলক গৌ বেগ ধনি দিয়া কোনো মানুহকে কেতিয়াও সহ্য কৰা নহ'ব। আমি অহা 30 তাৰিখৰ দিনা খেলনিলৈ গৈ আছোঁ, অল পাৰ্টিয়ে গৈ আছোঁ। অল পাৰ্টিয়ে গৈ আমি অতি স্পষ্টভাৱে সকলোকে জনাই দিব খোজোঁ যে কাৰ্বি ৰাইজৰ লগত আমি আছোঁ আৰু কাৰ্বি ৰাইজে সংগঠিত কৰা সকলো আন্দোলনৰ আমি অংশীদাৰ আৰু যেতিয়াই তেওঁলোকে ন্যায়ৰ প্ৰাপ্তিত ন্যায্যপ্ৰাপ্তৰ দাবীত আন্দোলন কৰিব, সকলো আন্দোলনৰ ক্ষেত্ৰত আমি লগে লগে খবৰ থাকিব। মানে কাৰ্বি আংলংখন একেবাৰে তুলিৰাম ৰংহাঙে লুটি পুতি খাই শেষ কৰি দিয়ে, লুটি পুতি খাই শেষ কৰি দিয়া বুলি কৈছে। সেইদিনা যে তুলিৰাম ৰংহাঙৰ ঘৰটো কোনোবা জনতাই যে মানে বিক্ষুব্ধ জনতাই যে জ্বলাই দিলে, তাৰপিছত আপোনালোকে লক্ষ্য কৰিলেনে যে তুলিৰাম ৰংহাঙে পিছদিনা নিজে নিজৰ ঘৰটো ভাঙি পেলালে। সেইটোতো অবৈধ কাম, কেলৈ ভাঙি পেলালে? নিশ্চয় তুলিৰাম ৰংহাঙৰ ঘৰত বহুত পইচা জ্বলি গৈছে, তাৰ অৱশেষ যাতে থাকিব নোৱাৰে। বহুত ডকুমেণ্ট জ্বলি গৈছে, তাৰ অৱশেষ যাতে থাকিব নোৱাৰে। হয়তো অবৈধ মৰণাস্ত্ৰ তাত জ্বলি গৈছে, তাৰ অৱশেষ যাতে থাকিব নোৱাৰে, তাৰ কাৰণে জ্বলাই দিছে। আজি তুলিৰাম ৰংহাং নামৰ উত্তৰ কাছাৰ কি কয় আপোনাৰ কাৰ্বি আংলং জিলাৰ CM জনৰ পুতেকে 4,40,00,000 টকাৰ গাড়ী চলাব পৰা হ'ল। আজি তুলিৰাম ৰংহাঙে আপোনাৰ কাৰ্বি আংলঙত যিমান ঠিকা আহে চববিলাক তেওঁৰ পৰিয়ালেই পায়। যিমান যে কেলেংকাৰী কৰিছে নহয়, সেইবিলাক গাই থাকিলে শেষ নহ'ব। গতিকে মই ভাবোঁ যে এই যে তুলিৰাম ৰংহাঙৰ পুতেকে 4,40,00,000 টকাৰ গাড়ী চলাব পাৰিছে, গতিকে তুলিৰাম ৰংহাঙৰ ওপৰত ইমিডিয়েটলি মানে মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেলে তাৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি অসমৰ মুখ্যমন্ত্ৰীয়ে অনবৰতে লগত লৈ ফুৰে, তেওঁ যদি CM ভিজিলেন্স দিবলৈ বেয়া পায়, অনতিবিলম্বে তেওঁ ED গোচৰ কৰিব লাগে। মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই ইমিডিয়েটলি তুলিৰাম ৰংহাঙৰ ওপৰত EDৰ গোচৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু নহ'লে আমি এই দাবী সকলোৱে উত্থাপন কৰি তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিবলৈ দাবী কৰিম।